हेलो गाइज কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আমাৰ ইয়াত যেহেতুকে ৰাস চলি আছে তো আজি আছে শিৱ পূজা আৰু শিৱ পূজাত ক'ত কি কৰিম মই আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। তো বলক এতিয়া মই কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ। লৈ লৈছোঁ এইখিনি চাকি ধূপ আৰু এইখিনি মই পটাপট এতিয়া ভৰাই লওঁ ইয়াত আৰু এইফালে প্ৰসাদ জিকাই থৈ দিছোঁ। ফুল বেলপাত এয়া দেখিবলৈ পাইছে। তাত এতিয়া পূজাত বেলপাতটো লাগিব যিহেতু এতিয়া মই পটাপট বেলপাতখিনি ছিঙি লওঁ আৰু এতিয়া মই মাক বেলপাত ছিঙিবলৈ লগাই দিলোঁ আৰু মই বনাবলৈ গৈছোঁ এয়া চাহ, কাৰণ ৰাতিপুৱাটো চাহকাপ নাখালে নহ'ব ন। তো এয়া মই বনাই লৈ আহিলোঁ চাহ আৰু এতিয়া আমি চাহ খাই লওঁ। এতিয়া আমি ৰাসত যাবলৈ সাজু বলক। আৰু এতিয়া আমি গোটেইখিনি ওলাই মিলি লৈ এয়া খোজকাঢ়ি গৈ আছোঁ ৰাসলৈ বুলি। ৰাস আমাৰ পৰা বেছি দূৰত নহয়, তো এয়া খোজকাঢ়ি গ'লেই পাই যাম আৰু এতিয়া আমি পূৰা খোজকাঢ়ি গৈ আছোঁ আৰু ফাইনেলি আহি পালোঁ এয়া ৰাস। তো দেখা পাইছেই। এতিয়া আমি সেৱা কৰি ল'লোঁ। এইফালে মেইন মণ্ডপত যাব লাগে আৰু আমি দেখা কৰিলোঁ। এইফালে দেখাই আছোঁ, এইফালে বনাইছে, এইখন দেখিবলৈ পাইছে কৈলাশ পৰ্বত। এখন সেলফ ষ্টেণ্ড বনাইছে আৰু সেই দেহধাৰণৰ পৰা সেই দেহটোকে আমি জীৱ বুলি যদি ভাবোঁ সেইটোতো নহ'ব। মই মিউজিক নহয়। এইফালে কেইটা পুৰা কথা পতাত ব্যস্ত আৰু এইফালে লগ পাই গ'লোঁ মোৰ বান্ধৱী। আৰু এতিয়া মই দেখাই আছোঁ আপোনালোকক এইটো হ'ল কাৰ্যালয়। তো এইখিনি কাৰ্যালয়ৰ ভিতৰ। তেওঁৰ পৰমানন্দ ভাৱত চিৰস্মৃতি লাভ কৰিব লাগিব। তেওঁ কিয় আহে? তেওঁ মানৱ। আৰু এতিয়া আমি ফটো চটো অকণমান উঠি ল'লোঁ আৰু উঠি লৈ এতিয়া গৈ আছোঁ সেৱা কৰিব হৈছে। দেখা পাইছে কিমান মানুহ হৈছে। এইফালে পুৰা চকৰি তকৰি আনিছে, কিন্তু মোৰ চকৰিত উঠিব ভয় লাগে দেই। দিছে ভাত, এতিয়া দেখিবলৈ পাইছে কিমান মানুহ আছে। গ্ৰামাৰ আছে আমাৰ হাতত, ছুপাৰ স্প্লেণ্ডাৰ আছে, এণ্ট্ৰক আছে, স্কুটি আছে, মাত্ৰ 100 টকাৰ বিনিময়ত আপুনি লাভ কৰিব পাৰে 4চকীয়া বাহন আছে আপোনাৰ। আৰু এতিয়া আমি উঠি গৈছোঁ ভাত খাবলৈ। খাইছোঁ তামোল মানে পাণ খাইছোঁ, পাণ ভাত খাই কিনেতো তামোল খোৱাটো আমাৰ মানে খাবই লাগিব কম্পালচৰি। তো ইয়াত পাণ খাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু এয়া ৰাতি আহিলোঁ ৰাসলৈ। গুণগুণক লৈ আহিছোঁ, তাই হেনো খাই স্পাইৰেল পটেটো। তো এতিয়া বিচাৰি আছোঁ আমি স্পাইৰেল পটেটোৰ দোকান, কাৰণ ইয়াত বিচাৰিয়ে পোৱা নাই, ইমান ভিৰ হৈছে। আৰু এতিয়া বিচাৰি এখন দেখিবলৈ পালোঁ আৰু আমি ভিৰৰ মাজেৰে এতিয়া গৈ আছোঁ দোকানলৈ বুলি। আৰু হিচাপত আছে মাত্ৰ 4টা। তো কিবাকে আমি কৈ মেলি এটা লৈ ল'লোঁ, কাৰণ তাই খাম বুলিছে যিহেতুকে খুৱাবতো লাগিবই। আৰু এয়া লৈ ল'লোঁ আৰু দেখিছেনে ইয়াত তাইক মই খুৱাই আছোঁ। ইমানো টেষ্টি নালাগে বাৰু মানুহবোৰে যিমান কয় আৰু এয়া ৰাতিৰ বিশেষ আকৰ্ষণ হ'ল সাংস্কৃতিক অনুষ্ঠান। এইফালে আহিছে আমাৰ দীপান্বিতা বা, এয়া দীপান্বিতা বাই গান গাই আছে। আপোনালোক সকলোৱে মৰম দিয়ক মোৰ এটি নিজৰ গীতেৰে। আশা কৰিছোঁ সকলোৱে শুনি ভাল পাব আৰু সহযোগ কৰিলে ভাল লাগিব। আৰু সকলোৰে পৰা প্ৰথমতে অকণমান ডাঙৰকৈ হাত চাপৰি এটা।
আৰু এইফালে আমাৰ টিকলি পুৰা ডান্স কৰি আছে। আৰু এইবোৰৰ মাজতে মই দেখাই দিছোঁ এটা বস্তু, এয়া হৈছে মানৱ প্ৰতিমা। তো আমাৰ ইয়াত মাতিছে, এয়া মানৱ প্ৰতিমা, এয়া মানুহেৰে সজোৱা মূৰ্তি হয় আৰু ইয়াত সুন্দৰকৈ পৰিৱেশন কৰিছে। विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय
ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই বাই।